তোৰ পৰা যে মই পইচা পাওঁ তই কেতিয়া লৈ আহিবি দাদা মই দিমতো মই পইচা মাৰি পলাই নাযাওঁ নহয় তই আজি পইচা নহলে গাখীৰ দিব লাগিব নহলে তোক দাদা মই আপোনাক গাখীৰ পইচা দি দিম তই এইটো কথা 2-3 দিন মান কৈ আছ দাদা মই 50 বছৰ গাখীৰ পাইকাৰী কৰি আছো আৰু মই পইচা মাৰা নাই আজি তো দিব লাগিব আজি তই দাদা হ'ব দিয়ক আজিৰ কাৰণে তই বাচি গছ তই দাদা হ'ব দিয়ক তোক ধৰি মই আকৌ ধৰিম তোক ভাল গাখীৰ কি গাখীৰ আনিছ ভেজাল নহয়তো নহয় তোৰ গাখীৰখিনি ৰাখাত থাকি তেতিয়াহ'লে কমলা গাখীৰখিনি লোৱাটোৱে ভাল হ'ব আগতে একবাৰ দিছিলা তোক পানী লাগিলে নাই গাখীৰটো ভাল নহ'ব তোমাৰ গাখীৰটো থাকি সেই কমলা গাখীৰটোৱে ভাল হ'ব দাদা হ'ব দিয়ক বেলেগ গাখীৰ খাব দাদা গাখীৰটো লৈ লওক কাঞ্চা আহিলি গাখীৰটো লৈ দে এইটো লৈ যা মায়ে দি থৈ আহিবি দেই দাদা কি কথা আছিল দাদা বিশেষ কাৰণত পইচা কেইটামান লাগিছিলে কি কাৰণ থাকিলে আকৌ পইচা তোক এমাহ হোৱাই নো কেনেকে পইচা দিম দাদা ঘৰৰ কাম কেইটামান মই দৰমহা পাৰে দিম এতিয়া পইচা নাই দাদা আপুনি বুজি চাওকচোন কি বুজিব লাগে তই পইচা কি কৰিবি ইমান দাদা এইটো মাহৰ পইচা দিয়াই নাই মোক এইটো মাহৰ পইচাটো এইটো মাহ হলেহে দিম আকৌ কেনেকে দিম দাদা যোৱা মাহৰ পইচা মোক দিব যোৱা মাহৰ পইচাটো দিছো একো নাই দিয়া দাদা নাই পইচা নাই তোক যোৱা মাহৰ পইচা দিছো আপুনি বুজকচোন বাইদেউক মাত দিয়কচোন দাদা যা মায়ে মাতিলে যা হ'ব এখন হিচাপটো কৰি দিম চা দাদা বাইদেউক মাত দিব দাদা বহি লৈ আৰে তোকচোন আগতে পইচা দিলোৱে দাদা নাই দিয়া আপুনি নাই তোক পইচা নিদিওঁ এতিয়া দাদা আপুনি পইচা দাদা আপুনি বাইদেউক মাত দিয়ক হিচাপ কিতাপ কৰি লওক নহ'ব বাইদেউ আহিব বাইদেউ হিচাপ কৰিব জানো কিন্তু তোক এতিয়া মোৰ পইচা নাই তোক পইচা নিদিওঁ মই দাদা মোক পইচা বহুত অসুবিধা পইচা নিদিওঁ মই এতিয়া একো পইচা নাই মোৰ এতিয়া মই এনে অফিচ বন্ধ আছে এতিয়া পইচা দিব দাদা পইচা তোক দিম ন ইমান চিন্তা কিয় কৰি আছ দাদা আপুনি বাইদেউ মাত দিয়কচোন বাইদেউ আহিব তোক দিব নোৱাৰো পইচা কিয় ইমান চিন্তা কৰি আছো ইমান দাদা আপোনাক মই কৈছো তোৰ ঘৰৰ বহু অসুবিধা তোক এতিয়া পইচা দিব নোৱাৰো দাদা আপুনি বাইদেউক মাত দিয়ক বাইদেউ হিচাপ কৰিলে মই অলপ বুজি পাম তোক পইচাটো দিম বুলি কৈছো 2000 টকা দিম তোক দিম চিন্তা নকৰিবি তোক দিম বুলি কৈছো দিম তই এই দৰমহাটো হলেই দিম তই ইমান ধৈৰ্য ধৰ মানুহটো আপুনি বাইদেউ মাতক কাঞ্চা আহিলা বাইদেউ তোমাক পইচাটো দিবলৈ আছে বাইদেউ তাহলে মোক কথাটো বুজাওক মোক আজি 2000 টকা লাগিব কাৰণ আমাৰ দৰমহা হোৱা নাই আজি মোক দাদা মোক পইচা লাগিব বুলি কৈছো নহয় লাগিবই তুমি যদি ধৈৰ্য দৰমহাটো হলেই দিম নহ'ব মোক আজি পইচা লাগিবই আৰু যদি পইচা নিদিয়ে মন্ত্ৰী MLA পুলিচ চবকে মই চিনি পাওঁ আপোনাৰ কিন্তু পুলিচৰ ভাত খাব পাৰিম হ'ব মই ভয় নোখোৱাই মই ভয় কৰিছো আপুনি ইমানখিনি ক'ব যাব নালাগে মই আপোনাক পইচা দিমতো আপুনি মোক আজিয়ে দিব লাগিব কৈছোন আজিয়ে দিব লাগিব এইফালে আহকচোন মন্ত্ৰী MLA পুলিচ সকলোকে চিনি পায় আমাৰ কাগজখনৰ চিনিটো পোৱা নাযায় নেকি টকা 2000 দিওঁ চাইকেল হয় নি ৰখন কথাটো পাতি লওঁ কাঞ্চা তুমি চিন্তা নকৰিবা তোমাৰ 2000 টকাটো দিম আৰু চাইকেল এখনো দিম আমি মন্ত্ৰী MLA পৰা চহীটো আনি দিবাচোন টেনচন মন্ত্ৰী MLA পৰা আমাৰ এই মানুহজনৰ তই এইটো কৈ দে তোক চাইকেল এখনো দিম আৰু তোক টকাত 4000 টকা দিম হ'ব হয় নেকি তই মন্ত্ৰী MLA পৰা মই ফাইলটো চাইন কৰি লৈ মই মন্ত্ৰীক চিনি পাওঁ মন্ত্ৰী MLA চিনি পাওঁ মন্ত্ৰীটো মোক চিনি নাপায়